এখন গাঁৱত এখন স্কুল আছিল। গাঁৱৰ সকলোবোৰ ল'ৰা-ছোৱালীয়ে সেই স্কুলখনত পঢ়িছিল। এদিন গাঁওখনৰ গাঁওবুঢ়াজনৰ ভতিজাকে গাঁওবুঢ়াজনৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। এদিন স্কুলখনৰ প্ৰধান শিক্ষকজনে গাঁওবুঢ়াজনক লগ কৰিবলৈ গ'ল। নমস্কাৰ প্ৰিন্সিপাল ছাৰ, ভালে আছে? নমস্কাৰ, মই ভালেই আছো। আপোনাৰ ভালনে বাৰু? মই ভালেই আছো। সুমি, প্ৰিন্সিপাল ছাৰ আহিছে। ছাৰৰ বাবে চাহ তামোলৰ যোগাৰ কৰাগৈ যোৱা। হ'ব খুৰা। গাঁৱৰ ল'ৰা-ছোৱালীবোৰৰ পঢ়া-শুনা কেনে চলিছে? গাঁওখনৰ ল'ৰা-ছোৱালীবোৰে এতিয়ালৈকে ভালদৰে পঢ়া-শুনা কৰি আছে। তেওঁলোকে যদি সদায়েই এনেদৰে পঢ়া-শুনা কৰি থাকে, তেতিয়াহ'লে তেওঁলোক এদিন ডাঙৰ মানুহ হ'ব। ল'ৰা-ছোৱালীবোৰে ভালদৰে পঢ়া-শুনা কৰিছে যদি বাৰু ভালেই হৈছে। স্কুলত যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আপুনি মোক জনাব। আচলতে সমস্যা এটা হৈছে। কি হৈছে কওকচোন? আচলতে আমাৰ পুথিভঁৰালত শিক্ষক নাই। সেইবাবে পুথিভঁৰালটো বন্ধ হৈ থাকে আৰু পুথিভঁৰালত থকা কিতাপবোৰ ল'ৰা-ছোৱালীবোৰে পঢ়িব নোৱাৰে। এইটোতো বৰ ডাঙৰ সমস্যা। প্ৰিন্সিপাল ছাৰ, এইয়া লওক, চাহ খাই লওক। খুৰা, আপুনি যদি বেয়া নাপায়, স্কুলৰ পুথিভঁৰালৰ শিক্ষয়িত্ৰী মই হ'ব পাৰিম নেকি? এনেও কিতাপ পঢ়ি মই বৰ ভাল পাওঁ। সুমি, ইয়াত আকৌ বেয়া পোৱাৰ কি কথা আছে? মইতো বৰ ভাল পাম। কথাটো শুনি প্ৰিন্সিপালজনে বৰ ভাল পালে আৰু সুমিক ক'লে, সুমি, তুমি কালিলৈ 8 বজাত স্কুললৈ আহি যাবা। তাত মই তোমাক সকলোবোৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগত চিনাকি কৰাই দিম আৰু স্কুলৰ সকলোবোৰ নিয়ম শিকাই দিম। ঠিক আছে প্ৰিন্সিপাল ছাৰ, কালিলৈ মই সময়মতে পাই যামগৈ। আগৰ দিনা ৰাতিপুৱা সুমি 8 বজাত স্কুললৈ গ'ল আৰু প্ৰিন্সিপাল ছাৰক লগ কৰিলেগৈ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং সুমি, তুমি আহিলা? আহা বহাহি। সুমি চকীখনত বহিলেহি। তুমি অলপমান তোমাৰ কথা কোৱাচোন। ছাৰ, মোৰ নামটো সুমি আৰু মোৰ 25 বছৰ বয়স হৈছে। মই সৰুৰে পৰাই পঢ়া-শুনাত বৰ ভাল আছিলোঁ আৰু মই কিতাপবোৰ পঢ়ি বৰ ভাল পাইছিলোঁ। মোৰ ঘৰত মই, মোৰ মা-দেউতা আৰু মোৰ এটা ভাইটি আছে। ভাইটিয়ে এতিয়া ওচৰৰে স্কুল এখনত পঢ়ি আছে। সুমি, তোমাৰ কথা জানি বৰ ভাল লাগিল। এতিয়া ব'লা, স্কুলৰ সকলোবোৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগত তোমাক চিনাকি কৰাই দিওঁ। সুমি প্ৰিন্সিপালজনৰ সৈতে ষ্টাফ ৰুমলৈ গ'ল। গুড মৰ্ণিং সকলোকে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। এয়া সুমি হয়, আমাৰ স্কুলৰ পুথিভঁৰালৰ নতুন শিক্ষয়িত্ৰী। আপোনালোকে এতিয়া এওঁক চিনাকি দিয়ক আৰু আমাৰ স্কুলৰ নিয়মবোৰো শিকাই দিয়ক। এজন এজনকৈ ষ্টাফ ৰুমৰ সকলোবোৰ শিক্ষকে সুমিক চিনাকি দিলে। ব'লা সুমি, এতিয়া তোমাক পুথিভঁৰালটো দেখুৱাওঁগৈ, য'ত তুমি বহিব লাগিব। ব'লক প্ৰিন্সিপাল ছাৰ। প্ৰিন্সিপাল ছাৰে সুমিক পুথিভঁৰাললৈ লৈ গ'ল আৰু তাতে বহিবলৈ ক'লে। ঠিক আছে ছাৰ, মই চেষ্টা কৰিম। তাৰ পাছত স্কুলত বেল বজাৰ লগে লগে 4টা শ্ৰেণীৰ 4জন ছাত্ৰ-ছাত্ৰীয়ে লাইন পাতি পুথিভঁৰাললৈ আহিল। আহা, সোমাই আহা। তাৰ পাছত ল'ৰা-ছোৱালীকেইটা পুথিভঁৰালৰ ভিতৰলৈ সোমাই আহিল আৰু তাত থকা বেঞ্চত বহি ল'লেগৈ। ছাত্ৰ-ছাত্ৰীসকল, মোৰ নামটো সুমি। আজিৰে পৰা পুথিভঁৰালৰ মই নতুন শিক্ষয়িত্ৰী। এতিয়া তোমালোকে মোক এজন এজনকৈ চিনাকি দিয়াচোন। পুথিভঁৰালত বহি থকা সকলোবোৰ ছাত্ৰ-ছাত্ৰীয়ে চিনাকি দিলে। আজি তোমালোকে কি বিষয়ৰ কিতাপ পঢ়িবা? বাইদেউ, বিজ্ঞান। এইটোতো বৰ ভাল কথা। তাৰ পাছত সুমিয়ে বিজ্ঞানৰ কিতাপখন উলিয়াই প্ৰথম পৃষ্ঠাটো পঢ়ুৱাবলৈ ধৰিলে আৰু পঢ়াই হোৱাৰ পাছত ল'ৰা-ছোৱালীবোৰক ক'লে, মই এতিয়া তোমালোকক প্ৰশ্ন সুধিম। ঠিক আছে বাইদেউ, হ'ব। সুমিয়ে প্ৰথমটো প্ৰশ্ন সুধিলে। সকলোবোৰ ল'ৰা-ছোৱালীয়ে একেলগেই উত্তৰ দিলে। সুমিয়ে 2 নম্বৰটো প্ৰশ্ন সুধিলে। তেতিয়াই পুথিভঁৰালত থকা চিন্টুৱে কেৱল হাত দাঙিলে। কোৱাচোন চিন্টু? চিন্টুৱে শুদ্ধ উত্তৰ দিলে। সেইবাবে সুমি বৰ সুখী হ'ল। তেতিয়াই স্কুলৰ বেল বাজিলে আৰু সুমিয়ে 3 নম্বৰটো প্ৰশ্ন সুধিবলৈয়ে ধৰিছিল। শ্ৰেণীকোঠাৰ সকলোবোৰ ল'ৰা-ছোৱালী বহিয়ে আছিল। কেৱল চিন্টু উঠি গৈ পুথিভঁৰালৰ এটা ৰেগত গৈ নাইকিয়া হৈ গৈছিল। সেইবোৰ দেখি সুমি অচেতন হৈ পৰিল আৰু তাত থকা ল'ৰা-ছোৱালীবোৰেও বৰ ভয় খালে। তাৰে এজন ছাত্ৰ দৌৰি দৌৰি ষ্টাফ ৰুমৰ ফালে গ'ল আৰু ষ্টাফ ৰুম পাই তাত থকা শিক্ষকবোৰক পুথিভঁৰালত হোৱা সকলোবোৰ ঘটনা ক'লে আৰু এইটোও ক'লে যে সেইবোৰ দেখি সুমি বাইদেউ অচেতন হৈ পৰিল। তাৰ পাছত শিক্ষকসকলে ভাবিবলৈ ধৰিলে আৰু তাৰ পাছত সকলোবোৰ শিক্ষক দৌৰি দৌৰি পুথিভঁৰাললৈ গ'ল আৰু সুমিৰ চকুত পানী ছটিয়াই দিলে। কিছু সময়ৰ পাছতে সুমিৰ চেতনা ঘূৰি আহিল আৰু পুথিভঁৰালত হোৱা সকলোবোৰ ঘটনাৰ বিষয়ে সুমিয়ে শিক্ষকসকলক ক'লে। ময়ো ইয়াত এজন ল'ৰাৰ মাত শুনিছোঁ। কোন হয়নো এই ল'ৰাজন? এই ল'ৰাজন সেইজনেই হয়, যিজন ল'ৰা আমাৰ স্কুলৰ চিৰিৰ পৰা পৰি মূৰত দুখ পাই মৰি গৈছিল। মই আৰু স্কুললৈ নাহোঁৱে নেকি বাৰু? মোৰ আজি স্কুলত প্ৰথম দিন আছিল আৰু আজিয়েই মোৰ লগত এনেকুৱা হ'ল। সুমিয়ে বহুত ভাবি চিন্তি এইটোৱেই সিদ্ধান্ত ল'লে যে তাই সেই পুথিভঁৰালটোতে বহিব
আৰু সেই ল'ৰাজন কোন হয় উলিয়াব। আগৰ দিনা ৰাতিপুৱা চুমিয়ে বহুত সাহস কৰি স্কুললৈ আহিলে আৰু পুথিভঁৰাললৈ গৈ কিতাপবোৰ চাবলৈ ধৰিলে। তেতিয়াই তাইৰ এনেকুৱা অনুভৱ হ'ল যেন তাইৰ পিছফালে কোনোবাই খোজকাঢ়ি আছে। তাই পিছফালে ঘূৰি চালে কিন্তু একোৱেই নেদেখিলে। তেতিয়াই স্কুলৰ বেল বাজিলে আৰু 5জন ল'ৰা-ছোৱালীয়ে পুথিভঁৰালত পঢ়িবলৈ আহিল। ল'ৰা-ছোৱালীবোৰে পঢ়িয়েই আছিল। তেতিয়াই বতাহত ৰেগৰ পৰা এখন কিতাপ উৰি আহি পুথিভঁৰালত থকা টেবুলখনৰ ওপৰত পৰিল। সেইবোৰ দেখি ল'ৰা-ছোৱালীবোৰে বৰ ভয় খালে আৰু ল'ৰা-ছোৱালীবোৰ আহি চুমিৰ পিছফালে লুকালেহি। কোন হয় তুমি? সন্মুখলৈ আহা। চিন্তু নেকি বাৰু? চিন্তু হয় নেকি বাৰু? কিন্তু কাৰোৰে একো উত্তৰেই নাপালে। তেনেকৈয়ে পুথিভঁৰালটোত কিবা নহয় কিবা এটা হৈয়ে থাকিছিল। কেতিয়াবা চুমিৰ টিফিন শেষ হৈ গৈছিল, কেতিয়াবা কিতাপবোৰ মাটিত পৰি আছিল আৰু কেতিয়াবা পুথিভঁৰালটোৰ ভিতৰৰ পৰা বৰ ভয়ংকৰ শব্দ আহিছিল। এদিন চুমি পুথিভঁৰালত অকলে বহি আছিল। তেতিয়াই তাই দেখিলে যে ৰেগৰ ভিতৰৰ পৰা চিন্তু ওলাই আহিছে। চিন্তুক দেখি তাই বৰ ভয় খালে। বাইদেউ আপুনি মোক দেখি ভয় নকৰিব। মোৰ নামটো চিন্তু। মই এইখন স্কুলৰে ছাত্ৰ হয়। নহয়, তুমি ভূত হয়। তুমি এই স্কুলখনৰ পৰা বহুত দূৰলৈ গুচি যোৱা। চুমিৰ কথা শুনি চিন্তুৱে জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। কি হ'ল তোমাৰ? তুমি কিয় কান্দিছা এনেকৈ? বাইদেউ মোৰ পঢ়া শুনা কৰিবলৈ বৰ মন আছিল। মই যেতিয়া এই স্কুলখনৰ ছাত্ৰ আছিলোঁ তেতিয়া মই প্ৰত্যেক শ্ৰেণীতেই প্ৰথম হৈ পাছ কৰিছিলোঁ। কিন্তু এই স্কুলখনৰ চিৰিৰ পৰা পৰি মই মৰি থাকিলোঁ। এই কথাটো মোক শিক্ষকসকলেও কৈছিলে, কিন্তু তুমি এতিয়া বৰ ভাল পাওঁ। মই মাত্ৰ পুথিভঁৰালত বহি কিতাপ পঢ়িব বিচাৰোঁ। ঠিক আছে হ'ব বাৰু, কিন্তু তুমি মোক কথা দিয়া, স্কুলৰ বেলেগ কাকো তুমি দেখা নিদিয়া আৰু কাকো তুমি দিগদাৰ নিদিয়া। ঠিক আছে বাইদেউ, হ'ব। মই স্কুলৰ বেলেগ কাকোৱে দেখা নিদিওঁ আৰু কাকো দিগদাৰ নকৰোঁ। তাৰ পাছৰে পৰা চিন্তু পুথিভঁৰাললৈ আহে, কিন্তু কাকোৱে দেখা নিদিয়ে আৰু কাকোৱে দিগদাৰ নকৰে। সেই দিনাৰে পৰা স্কুলৰ পুথিভঁৰালৰ শিক্ষকসকলে কিবা শব্দ শুনে না চিন্তুৱে দেখা দিয়ে। চিন্তুৱে কেৱল দিনৰে দিনটো পুথিভঁৰালত বহি কিতাপ পঢ়ি থাকে।